Hello and welcome back to my channel. YouTube और Facebook দুইটাতে সকলোকে স্বাগতম জনাইছো। পুৰা মাত বহি গৈছে মোৰ মানে অৱস্থা বেয়া এই চকুটো এইটো চকু চাই চাইছিলোঁ কিবা এটা হৈছে পুৰা বিষ হৈছে মানে ৰাতি একদম ৰাতিপুৱা টাইমত মই একদম চকু মেলিব নোৱাৰি। আচ্ছা সেইবোৰ বাদ দিওঁ হেৰি মোৰ এইটো ভিডিঅ'ৰ আগৰ ব্লগটোত মই কিবা এটা কৈছিলোঁ আপোনালোকক মানে ভিডিঅ'টো কিহৰ ওপৰত মই বনাইছিলোঁ। আপোনালোকে যদি চাইছে দেন এই ভিডিঅ'টো একদম ভালকৈ বুজি পাব। আৰু যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই মোৰ এই আগৰ ভিডিঅ'টো তেন্তে প্লিজ এতিয়া ভিডিঅ' চাই লওক। এনে যিটো ভিডিঅ' বনোৱা নাছিলোঁ আপোনালোকৰ বাবে এক বহুত বেছি দৰকাৰী ষ্টুডেণ্টছৰ বাবে এক বহুত বেছি দৰকাৰী ভিডিঅ' বনাইছোঁ। আৰু আপোনালোকে যদি ভাবে ভিডিঅ'টো জৰুৰী নহয় তেন্তে আপোনালোকৰ ওচৰে পাজৰে থকা ষ্টুডেণ্টবোৰৰ কাৰণে কিন্তু বহুত বেছি এক ভিডিঅ'টো বহুত বেছি মানে দৰকাৰী ভিডিঅ' এটা। চ' আপোনালোকে প্লিজ চাই লওক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় এই ব্যৱস্থাটোৰ কথা। গতিকে আমি যি বিনামূলীয়া পাঠদানৰ এটা ব্যৱস্থা মানে কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আজি সেই কাৰ্যসূচীৰ প্ৰথম দিনাখন ছাৰে থুলমূলকৈ কিবা এটা ছাত্ৰ ছাত্ৰীসকলক বুজাইছিল পঢ়ুৱাইছিল। কিন্তু আজি ছাৰে ঠিক কৰিছে যে আজিৰ পৰা মেইন মানে যিবোৰ ক্লাছ মানে টিউশ্যনে বুলি কওঁ টিউশ্যন হিচাপে যি কোচিং দিব সেই তাৰ প্ৰথম দিন আজিৰ পৰা ষ্টাৰ্ট কৰিম বুলি কৈছে। গতিকে এটা নিৰ্দিষ্ট ঠাই ঠিক কৰি দিয়া হৈছে আমাৰ বাগানৰ LP স্কুলখন চানমাৰিছা বাগিচাৰ LP স্কুলখন ঠিক কৰি দিয়া হৈছে। চ' তাতে আজি ছাৰে আহিব। এতিয়া 3টা বাজিবই হ'ল 3টা বাজিব আৰু এতিয়া মই তাতে যাবলৈ ওলাইছোঁ। গতিকে আপোনালোকৰ গোটেইখিনি দেখুৱাম যে আজি পাঠদানসমূহ কেনেধৰণে কৰে কেনেধৰণে ছাৰে পঢ়ুৱাই ল'ৰা ছোৱালীসমূহ আহিছে নাই অহা কিমান ক্লাছ কি নাই কি ছাবজেক্ট কি স্কুল গোটেইখিনি ভালকৈ আপোনালোকক মই দেখুৱাম। গতিকে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব আৰু একদম ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে যাৰ দৰকাৰ যাৰ মানে অসুবিধা পাইছে মানে যিমানেই যি প্ৰব্লেম নহৈছে যিয়ে নহওক চবেই যাতে বুজে আৰু চবেই যাতে এই ভিডিঅ'টোৰ ওপৰত পৰামৰ্শ দিয়ে মতামত আগবঢ়ায় আৰু সহযোগিতা কৰে। তো ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। ভিডিঅ' যা কোন ক্লাছত 6 কোন ক্লাছ 8 যা স্কুল খোলা আছিলে ইমান দেৰি যে যোৱা সোনকালে সোমাই যাওঁ। এই হৈ গ'ল যে কোন ক্লাছ তুমি 7 কোন স্কুল 15 কেইটা ছুটি হ'ল 4 যা একো নাই সোমাই যাওঁ আৰু কাৰ MONTH মানে মাহ। ইংৰাজীত কেইটা মাহ আছে এবছৰত 12টা মাহ। গুড। আমি আখৰবোৰ চিনি পাওঁ নে ইংলিছৰ ABCD? বাৰু তুমি তোমাৰ বৰ্ডত লিখিবলৈ ভাল পাবা নেকি বহিতে লিখিবা? ৱাই আখৰটো লিখাচোন তুমি ৱাই পাৰে তুমি লিখাচোন কিউ আখৰটো লিখাচোন ইউ পাৰে চবে পাৰে তুমি লিখাচোন পি বঢ়িয়া এইবিলাক জানা। তাৰমানে তোমালোকে আখৰকেইটা চিনি পোৱা। এতিয়া তোমালোকে প্ৰথমতে নিজৰ নামবোৰ লিখা। ভূমিত ভুল কৰিছা নহয়। ভূমিত কেনেকে BHU তোমাৰ নামটো ভূমিটো টাইটেলটো ক'ব BHU এইফালে যোৱা MIJOWEL ভাৱেল মানে কি যে তোমালোকে নাজানো বাৰু মানে অসমীয়াত আমাৰ আখৰবিলাক কি আছে ক খ গ ঘ ঙ চ জ ঝ ঞ মূৰ্ধন্য ন দন্ত্য কোনটো কিমান দিনীয়া মাহ 31 দিনীয়া 23 দিনীয়া আমি কেনেকৈ উলিয়াওঁ চোৱাচোন তুমি আগষ্টটো ধৰিব আগষ্ট আকৌ ছেপ্টেম্বৰ জুলাই এইটো আগষ্ট মই যেতিয়া এতিয়া সুধো অক্টোবৰটো কিমান দিনীয়া মাহ 30 নে 31 দিনীয়া
অক্টোবৰটো চোৱা কোনটো দ দন্তীয় দ নে মূৰ্ধন্য দ দন্তীয় দ তাকে দা উম দ হৈছে জানো কি হ'ব লাগে মূৰ্ধন্য দ হ'ব লাগিব এইটো জানাই দ মূৰ্ধন্য দ তাকে দা উম ৰ ডাঙৰ হ'ল ডাঙৰটো আমি ইংলিছত ক'লে কি ক'ম বিগ কোনে কৈছে যে মই ভাল যদিও বিগ বাইদেউ বিগ মানে ডাঙৰ সৰুটো কেনেকে লিখিম অসমীয়াত সৰুটো দন্তীয় হ ৰু এনেকে নহয় জানো সৰুটো ইংলিছত কি কয় গুড SMALL স্মল এইবোৰ তোমালোকে মনত থাকি যাব লাগিব বিগ স্মল ডাঙৰ সৰু ওখ চাপৰ ওখ হলে ওখটো ইংলিছত কি কয় তল ওখটো কেনেকে কি উ হ'ব হস্ৰ উ খ এনেকে নে ইটো দুটা উ আছে নহয় লিখি ল কি হ'ব লাগে লিখি ল চব হয় ওখ লিখি ল নোট কৰ নোট কৰ খ এইটো হৈ যায় এইটো উ হস্ৰ নাই লিখা ওখ ওখটো হ'ব ইংলিছত TALL tall লিখি ল she is a tall girl তাই কোনে জানে না এই জানে ন এই জানে কি নাচিব জানা তুমি সব নাচিব জানা উড়িয়া উড়িয়া গান গাব জানা তবে ক'ব পাৰিবা মাই নেম ইজ নিজৰ নামটো ক'বা পিংকি বা কিবা এটা I am a girl I stay in Chanmari tea estate. Now Rihan will introduce himself to you. Hi. Hi, very good. Hi. Now Papa. Hi. Hi. What? Hi. My Name is Bird. name is Rihan Tanti. Class of class. Hi. I তুমি নিজকে introduction দিয়া Hi friends. Hi friends. My name is What? My name is Loya Gathwar. My name is Laya Gathwar. My name is Laya Gathwar. My name is Loya Gathwar. I read in class 6. I stay in Chanmari district. Wow!